বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যে যিসকল মানুহৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আছে আৰু ইতিমধ্যে অৰুণোদয় আঁচনি প্ৰত্যেক মাহত লাভ কৰি আছে সেইসকলে পূৰ্বৰ 800 টকাৰ সলনি এতিয়া প্ৰত্যেক মাহত 3000 টকাকৈ লাভ কৰিব কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে এতিয়া কি কৰিব লাগিব বন্ধুসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে যিসকল মানুহে অৰুণোদয় আঁচনি পোৱা নাই যিসকল যোগ্য হিতাধিকাৰী আছে সেইসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে যিসকলৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম নাই কিন্তু সেইসকল যোগ্য মানুহ সেইসকলৰ নাম এতিয়া লোৱা হ'ব নতুনকৈ আৰু সেইসকলৰ নাম লিষ্টত অন্তৰ্ভুক্ত কৰি প্ৰত্যেক মাহত 3000 টকাকৈ প্ৰদান কৰা হ'ব কিন্তু বন্ধুসকল এই 3000 টকা আপুনি লাভ কৰিবলৈ বা অৰুণোদয় আঁচনিৰ লিষ্টত নতুনকৈ নাম সোমাবলৈ আপুনি এতিয়া কি কৰিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাই যাম আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই থাকিব যদি ইউটিউবত চাই আছে আৰিয়ান LLB সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে আমাৰ পেজ লাইক কৰিব ভিডিও স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক চাওক বন্ধুসকল প্ৰথম কথা হ'ল চৰকাৰে এতিয়া নতুনকৈ এটা ৱেবছাইট মুকলি কৰিছে যত উল্লেখ কৰিছে যে যদিহে কোনোবা অযোগ্য ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলৰ নাম লিষ্টৰ পৰা কাটি যিসকল প্ৰকৃত দুখীয়া মানুহ যিসকল প্ৰকৃত হিতাধিকাৰী প্ৰকৃত যোগ্য মানুহ সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব কিন্তু তাৰ বাবে চৰকাৰে নাগৰিকৰ ওপৰত এটা দায়িত্ব দিছে যে যদিহে আপুনি আপোনাৰ ঘৰৰ ওচৰত কোনো ব্যক্তিয়ে অৰুণোদয় আঁচনি পোৱা দেখিছে যিজন মুঠেও অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তেন্তে সেই মানুহজনৰ বিৰুদ্ধে আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগিব সেইজন মানুহৰ বিৰুদ্ধে আপুনি যদি কমপ্লেইন ৰেজিষ্টাৰ কৰে সেই কমপ্লেইন কোনজন মানুহে কৰিছে সেই নামটো লুকাই ৰখা হ'ব যিজনৰ ওপৰত কমপ্লেইন কৰা হ'ব সেইজন মানুহে কেতিয়াও গম নাপায় চৰকাৰ পক্ষই আপোনাৰ সম্পূৰ্ণ সুৰক্ষা কৰিব আপোনাৰ সম্পূৰ্ণ যিখিনি ডিটেইলছ আছে সেইখিনি লুকাই ৰাখিব আৰু যিজন অযোগ্য হিতাধিকাৰী আছে সেইজনৰ নাম ডিলিট কৰি দিব তো আপুনি এতিয়া কেনেকৈ নিৰ্ধাৰণ কৰিব যে কোন যোগ্য আৰু কোন অযোগ্য বা অযোগ্যজনৰ নাম আপুনি লিষ্টখন ক'ত কেনেকৈ চাব লাগিব সেই লিষ্টখন আপুনি ক'ত পাব যে যিজন অযোগ্য মানুহ আছে সেইজনৰ যি বেনিফিচিয়াৰী ডাটাৰ নাম্বাৰ আছে বেনিফিচিয়াৰী নাম্বাৰ যিটো আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ সেইটো আপুনি ক'ত পাব সম্পূৰ্ণ পোৱাৰ বাবে আপোনালোকক এটা চৰকাৰী ৱেবছাইট ইতিমধ্যে মুকলি কৰিছে কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাই লওঁ যে কোনজন মানুহ যোগ্য হ'ব আৰু কোনজন মানুহক অযোগ্য বুলি বিবেচিত কৰা হ'ব চাওক বন্ধুসকল ইয়াত কি কোৱা হৈছে হু ইজ এলিজিবল দা এপ্লিকেন্ট এ ওমেন হেজ টু বি এ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম তাত কোৱা হৈছে যে প্ৰথমে কোৱা হৈছে যে আবেদনকাৰীজন এজন মহিলা হ'ব লাগিব আৰু এইজন পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম অৰ্থাৎ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব হাউচ কম্পোজাইট হাউসহোল্ড ইনকাম শুড বি লেছ দেন 2 লাখ পাৰ এনুৱেল ইনকাম চাওক ইয়াত কোৱা হৈছে যে এই মানুহজনৰ 2 লাখ টকাৰ তলত এনুৱেল ইনকাম হ'ব লাগিব ফেমিলি উইথ স্পেচিয়েলি এবল্ড মেম্বাৰ এণ্ড ডিভোৰ্স উইডো সেপাৰেট আনমেৰিড চাওক ইয়াত প্ৰথমে কোৱা হৈছে ডিভোৰ্স অৰ্থাৎ যিসকল বিবাহ বিচ্ছেদ আছে দুখীয়া মানুহ সেই বিবাহ বিচ্ছেদ সকলৰ বাবে এই আঁচনিটো আহিছে চাওক এক নম্বৰ বিবাহ বিচ্ছেদ 2 নম্বৰ আছে ইয়াত উইডো অৰ্থাৎ যিসকল বিধৱা মহিলা আছে সেই সকলৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰিব আকৌ ইয়াত কৈছে সেপাৰেটেড যিসকল চাওক বিবাহ সূত্ৰে হলেও স্বামীৰ পৰা পৃথকে আছে সেই সকল মহিলাৰ বাবে আঁচনিটো ৰূপায়ণ কৰা হৈছে আৰু ইয়াত কোৱা হৈছে যে আনমেৰিড ওমেন আৰ প্ৰিয়ৰিটাইজ চাওক যিসকল বিবাহ হোৱা নাই অৰ্থাৎ 30-35 বছৰ হৈ গৈছে মানুহজনীৰ বিবাহ হোৱা নাই সেই মহিলাজনৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ইয়াত স্পেচিয়েল ভাৱে আৰু এটা কথা কোৱা হৈছে যে পিউৰিৰ ফেমিলিজ দোজ উইথাউট নেশ্যনেল ফুড সিকিউৰিটি এক্ট NFSA অৰ ৰেশন কাৰ্ডছ আৰ অলসো গিভেন প্ৰিয়ৰিটি চাওক ইয়াত অগ্ৰাধিকাৰ দিয়া হ'ব যিসকলৰ নাম নেশ্যনেল ফুড সিকিউৰিটি অৰ্থাৎ ৰেশন কাৰ্ড যিখন ফেমিলিত ৰেশন কাৰ্ড নাই সেই ৰেশন কাৰ্ড নথকা পৰিয়ালখনৰ যদি দুখীয়া মানুহ সেই সকলৰ ৰেশন কাৰ্ডত নাম নাই সেই সকলকো ইয়াত অগ্ৰাধিকাৰ দিয়া হ'ব তো আপোনালোকে ইয়াত এতিয়া বুজিবলৈ বাকি নাই যে প্ৰকৃতত অৰুণোদয় আঁচনি কোন মানুহে পাব বা কোন মানুহ যোগ্যতা এক নম্বৰ তেওঁ ডিভোৰ্স হ'ব লাগিব নহলে তেওঁ উইডো হ'ব লাগিব এক নম্বৰ যি ডিভোৰ্স আছে তাত বিবাহ বিচ্ছেদ হ'ব লাগিব নহলে তেওঁ বিধৱা হ'ব লাগিব নহলে সেপাৰেট হ'ব লাগিব নহলে আনমেৰিড হ'ব লাগিব আনমেৰিড হলেও দুখীয়া আনমেৰিড যিসকলে বিবাহ হোৱা নাই 30-40 বছৰ এজ হৈ গৈছে সেই সকলৰ বাবে আনমেৰিডৰ কথা কোৱা হৈছে আৰু পিউৰিন ফেমিলি ইয়াত কোৱা হৈছে যে যিসকল দুখীয়া মানুহ কিন্তু সেই সকলৰ ৰেশন কাৰ্ড নাই সেই সকলকো এই অগ্ৰাধিকাৰ দিয়া হ'ব তাৰ বাহিৰে এজনো মানুহক অগ্ৰাধিকাৰ দিয়া নহয় আকৌ কৈছে ফেমিলিজ উইথাউট এনি ওমেন মেম্বাৰ MP MLA এই পৰিয়ালত যদি কোনো মানুহ MP বা পৰমাৰ MLA আছিলে কাৰেন্ট পঞ্চায়ত মেম্বাৰ আছে সেই সকলেও এই যিটো আঁচনি আছে সেই আঁচনিটো নাপায় ধৰি লওক আপোনাৰ পঞ্চায়তৰ কোনোবা এজন মানুহ আছে স্বামী ওয়াৰ্ড মেম্বাৰ কিন্তু সেই ওয়াৰ্ড মেম্বাৰৰ স্ত্ৰী যিজন মহিলা আছে সেই মহিলাজনী যদি এইটো পাইছে তাৰ বিৰুদ্ধে আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰিব আকৌ ইয়াত কোৱা হৈছে যে ফেমিলি ওনিং 4 হুইলাৰ যদি পৰিয়ালখনত 4 চকীয়া এখন বাহন আছে তেও এই
আঁচনিটোৰ পৰা বঞ্চিত হ'ব, এইজনে আঁচনিটো নাপায়। মেকানাইজড বুডছ যে জাহাজৰ কথা কৈছে, ট্ৰেক্টৰ অৰ ৰেফ্ৰিজাৰেটৰ, যদি এই পৰিয়ালখনত ট্ৰেক্টৰ আছে বা ফ্ৰিজ আছে, সেই পৰিয়ালখনৰ পৰাও এইটো ডিলিট কৰি দিয়া হ'ব, কাটি দিয়া হ'ব। এচি এণ্ড ৱাশ্বিং মেচিন, যদিহে এই পৰিয়ালত এচি আছে বা ৱাশ্বিং মেচিন আছে, এই পৰিয়ালত এইটো পোৱাৰ যোগ্য নহয়। অৰ মোৰ দেন 15 বিঘা অফ এগ্ৰিকালচাৰ লেণ্ড আৰ নট এলিজিবল আইদাৰ। তাত কোৱা হৈছে যে যিখন ফেমিলিত 15 বিঘাতকৈ ওপৰত মাটি আছে, খেতি মাটি আছে, সেই সকলেও এই আঁচনিটোৰ পৰা বঞ্চিত হ'ব লাগিব। তো আপোনালোকে ইয়াত কেইটা কথা পালে, ডিভোৰ্চ, উইডো, সেপাৰেট, আনমেৰিড। আকৌ ইয়াত কোৱা হৈছে যিসকলৰ 4 চকীয়া গাড়ী আছে, আপোনালোকে এইখিনি অলপ পঢ়ি ল'ব, আৰু মই যিখিনি কৈছো আপোনালোকে নিশ্চয় বুজিবলৈ বাকী নাই যে কোনসকল মানুহ যোগ্য আৰু কোনসকল মানুহ অযোগ্য। তো এতিয়া মই আপোনালোকক দেখুৱাই লওঁ যে কেনেকৈ আপোনালোকে এইটো কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগিব বা সেই লিষ্টখন আপোনালোকে কেনেকৈ ওলাব লাগিব। চাওক, ইয়াত আপোনালোকে এইটো ৱেবছাইটৰ লিংক মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিব। আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখিনি লৈ আহিব। লগে আপোনালোকে ইয়াত আছে ৰেইজ এ কমপ্লেইন্ট, আপোনালোকে ৰেইজ এ কমপ্লেইন্টত ক্লিক কৰিব। যেতিয়া আপুনি ৰেইজ এ কমপ্লেইন্টত ক্লিক কৰিব, অলপ তলফালে যাব, গৈ চাওক ইয়াত আপোনাৰ সম্পূৰ্ণখিনি ডিষ্ট্ৰিক্টৰ নাম আহি গৈছে। আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখনৰ নামৰ ওপৰত আপুনি ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখলৈ এনেকুৱা আহি যাব। আপুনি কি কৰিব লাগিব যে আপোনাৰ পৰিয়ালৰ ওচৰত, আপোনাৰ ঘৰৰ ওচৰত কোনজন মানুহে অৰুণোদয় আঁচনি পাই আছে, সেইজনৰ নাম ইয়াত চাৰ্চ কৰিব লাগিব। ধৰক সেই মানুহজন যোগ্য নে অযোগ্য, যদিহে আপুনি অযোগ্য বুলি বিবেচিত কৰিছে তেনেহলে আপুনি ইয়াত চাৰ্চ কৰি দিব। চাওক, ইয়াত মই চাৰ্চ কৰিম। চাওক, চাৰ্চ কৰাৰ লগে লগে ইয়াত নাম আহিছে। আপুনি ইয়াত ক্লিক কৰিলে ভিউ দেখা পাব যে এই মানুহজনৰ সম্পূৰ্ণ ডিটেইলছ দেখা পাব, আৰু লগে আপোনালোকে কি কৰিব লাগিব, এই নামটোৰ চিধা ইয়াত ৰেইজ এ কমপ্লেইন্টত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াত ইন্টাৰ, আপুনি যে কমপ্লেইন কৰি আছে, আপুনি ইয়াত আপোনাৰ নামটো ইন্টাৰ কৰি ল'ব লাগিব, আৰু ইয়াৰ পিছত আপুনি আপোনাৰ মোবাইল নাম্বাৰ ইন্টাৰ কৰিব লাগিব। ইয়াত আপুনি ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। চাওক, ইয়াত যেতিয়া আপুনি ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব, তেতিয়া আৰু তলফালে ইয়াত ইমেইল আছে, ইমেইলটো মেন্ডেটৰি নহয়, কিন্তু ইয়াত পিন কোডো লিখিব লাগিব। চাওক, যেতিয়া আপুনি পিন কোড লিখিব, লিখাৰ লগে লগে ইয়াত আছে এড্ৰেছ, আপুনি ইয়াত আপোনাৰ ঠিকনা লিখিব লাগিব। আপোনাৰ ঠিকনা লুকাই ৰখা হ'ব, হলেও আপোনাৰ ঠিকনাখিনি ইয়াত আপুনি দিব লাগিব। চাওক, এতিয়া মাৰ্ক দ্য নন এলিজিবিলিটি ৰিজন, যে এই মানুহজন কিয় এলিজিবল নহয়। চাওক, 14টা কাৰণ আছে। আপুনি ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিব পাৰে, যিটোত আপুনি বিবেচিত কৰিছে যে এই মানুহজন এইজনৰ বাবে এইটোৰ বাবে এলিজিবল নহয়। চাওক, দ্য এপ্লিকেন্ট ইজ নট এ পাৰ্মানেন্ট ৰেচিডেন্ট অফ আছাম। ইয়াত কোৱা হৈছে পাৰ্মানেন্ট ৰেচিডেন্ট নহয়, বা সকলোখিনি অপচন দিয়া আছে, আপুনি সকলোখিনি অপচনত ইয়াত মই এবাৰ পঢ়ি শুনাই লৈছো। চাওক, এপ্লিকেন্ট নট এ পাৰ্মানেন্ট ৰেচিডেন্ট অফ আছাম, যদিহে এপ্লিকেন্টজন অসমৰ ভিতৰৰ নহয়। দ্য এপ্লিকেন্ট ইজ এ প্ৰেজেন্টলি নট ৰেচাইডিং ইন আছাম, এই মানুহজন যদি অসমৰ পৰা বাহিৰত গৈছে, ইয়াত অসমত নাই, এই মানুহজনেও নাপায়। দ্য কম্প'জিট হাউচহোল্ড ইনকাম অফ দ্য এপ্লিকেন্ট ইজ মোৰ দেন 2 লাখ পাৰ এনুৱেল, মানুহজনৰ যদি 2 লাখ টকাৰ তলত ইনকাম আছে, ওপৰত ইনকাম আছে, তেনেহলে এই পৰিয়ালখনেও নাপায়। আপুনি এইটো টিক মাৰ্ক কৰি ল'ব পাৰে। এনেকুৱা আপুনি সম্পূৰ্ণখিনি এবাৰ পঢ়ি ল'ব, আৰু ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, ইয়াত আপুনি কিবা যদি আপোনাৰ ৰিজনেবল ডকুমেন্ট, আপোনাৰ ওচৰত কোনো এটা ডকুমেন্ট আছে, যিটো প্ৰুফ আছে যে এইটো এনেকুৱা আছে, এইটো ইনকাম টেক্স পে হয়, বা এইজন অসমৰ বাহিৰৰ প্ৰুফ আছে, আপুনি দি দিব। যদি প্ৰুফ নাই, নেলাগে, আপুনি ইয়াত সাবমিট ইয়ৰ কমপ্লেইনত ক্লিক কৰি দিব। চাওক, মই এতিয়া ইয়াত সাবমিট কমপ্লেইনত ক্লিক নকৰো, কিয়নো যদি মই এতিয়া সাবমিট কমপ্লেইনত ক্লিক কৰো, মই এতিয়া উদাহৰণৰ বাবে আপোনালোকক দেখাবলৈ লৈছো, মানুহজনৰ ওপৰত কমপ্লেইন পৰি যাব, আৰু এইটো ইনকুৱাৰী হ'ব, আৰু তাৰ পিছত এই লিষ্টখনৰ পৰা ডিলিট কৰি দিয়া হ'ব। তো বন্ধুসকল, আপোনালোকে এনেকুৱা প্ৰথমে কি কৰিব লাগিব, লিষ্টৰ পৰা নাম চাইছে আপোনালোকে কমপ্লেইন ৰেজিষ্টাৰ কৰিব লাগিব, কিয়নো চৰকাৰে 18 পৰা 19 লাখ মহিলাক এইটো দিবলৈ এইটো স্কিমটো বনাইছে। এতিয়া বহুতো মানুহে আবেদন কৰি আছে, বহুতো মানুহ ইনএলিজিবল হয়, যিসকল কোনো যোগ্যতা নাই এইবিলাক পোৱাৰ, সেইসকলে এইবিলাক পাই আছে। তো চৰকাৰে এতিয়া কৈছে যিসকলে ইয়াৰ পৰা সকলো মানুহৰ নাম যেতিয়া এবাৰ ইনকুৱাৰী হ'ব, কমপ্লেইন যাব, সেইসকলৰ নাম ডিলিট কৰা হ'ব, আৰু নতুনকৈ মানুহৰ নাম ইয়াত এড কৰা হ'ব। নতুনকৈ মানুহ সোমোৱা হ'ব, যিসকল গৰীব দুখীয়া মানুহ আছে, সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। তো আপোনালোকে এনেকুৱা আপোনাৰ পৰিয়ালৰ ওচৰত যদিহে কোনোবা মানুহ দেখা পাইছে, আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰি এনেকুৱা চৰকাৰক এইটো জনাই দিয়ক। তো বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰক, কমেন্ট কৰক, আৰু এই ভিডিঅ'টো বন্ধুসকল সকলো দুখীয়া মানুহৰ স্বাৰ্থত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আৰিয়ান এলএলবি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে, কিয়নো মই এনেকুৱা ধৰণৰ সহায়ক ভিডিঅ' সদায় আপোনালোকৰ মাজলৈ লৈ আহি থাকিবলৈ চেষ্টা কৰি থাকো। বন্ধুসকল, আজিলৈ ইমানে, বাই বাই।